নমস্কাৰ জনাই সকলোকে আমাৰ অন্য ভিডিঅ'তে স্বাগতম জনাই আশা কৰোঁ সকলোৱে ভাল বৰ্তমান আমাৰো ভাল আমি এতিয়া যাবলৈ ওলাইছোঁ ৰাজীৱ গান্ধী পাৰ্কলৈ জেগাডোখৰ নাম নাজানো ক'ত আছে হা কি হাইস্কুল অকল হাইস্কুল হাইস্কুল বুলি কয় জেগাডোখৰ তাতে বোলে ৰাজীৱ গান্ধী পাৰ্ক আছে তালৈকে যাবলৈ ওলাইছোঁ এইফালে আছে আমাৰ বায়ে লগ আছে আগত গৈ পোৱা নাই আজি প্ৰথম যাম এইফালে আছে বেটি আৰু সেইফালে বাপেক দোকানলৈ গৈছে আহক আৰু এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ এইটো বাছ ষ্টেণ্ড যাম আৰু লাহেকৈ গোটেইকেইটা হয়নে আৰু আপোনালোকক তাত যি পাওঁ সকলো দেখাই থাকিম জেগা খালী ভিডিঅ'টো একেলগে চাই থাকিব এতিয়া আহি পাই গ'লো হাইস্কুল তিনিআলি আকৌ অহা বাটে ঘূৰি যাব লাগিব অকণমান দূৰলৈ বাছত অহা নেদেখালে আপোনালোকক বহুত ভিৰ সেইবাবে দেখুৱাব নোৱাৰিলোঁ এতিয়া বোলো গৈ থাকোঁ পাৰ্কত গৈ আপোনালোক দেখুৱাই আছোঁ ৰাজীৱ গান্ধী পাৰ্ক আৰু এইফালে যাওঁচোন বলক কি পাওঁ আপোনালোকক সকলো দেখাই থাকিম আহকচোন বহুত ৰ'দ দিছে ছাতি এটাও লৈ আহিবলৈ নহ'ল এতিয়া গৰমে ঘূৰিব লাগিব এইখন পাৰ্কত আজি মানুহ কম আনকালে বহুত হয় বোলে বাইদেৱে কৈছে আৰু টাইমো হোৱা নাই বেছি দিয়কচোন এতিয়া 12টা বাজিছে আৰু পাছবেলা বহুত মানুহ ভিৰ লাগে বুলি কৈছে আমি এতিয়া সোনকালে আহিলোঁ যিহেতু মোৰ ডিউটি আছে নাইট ডিউটি সেইবাবে ভাবিলোঁ কি সোনকালে অলপ গৈ আহোঁগৈ আৰু পাৰ্কখনত চাবলগীয়া ইমানো ভাল বস্তু নাই আৰু ধৰি লওক তথাপিও আপোনালোক যি পাইছোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে মানুহ দুজন গৈ আছে আৰু এইফালে গছ গছনি ধুনীয়া গৈছে কিন্তু জেগাবোৰ চাহ একদম বহিবৰ কাৰণে বৰ ধুনীয়া দেই পাৰ্কলৈ আহি কিন্তু এটা বস্তু চাই বৰ ভাল লাগে সেই বস্তুটো কি জানেনে প্ৰেম প্ৰীতি এইফালে চাওক এহালি ধুনীয়াকৈ বহি পিনি কথা পাতিছে বিন্দাছ ইয়াত কোনো একো কওঁতা নাই এইফালে আকৌ আমাৰ বেটীয়ে বৰকৈ মন মাৰি আছে মন মাৰি থকা কাৰণটো হ'ল আমাৰ বেটী কিবা এটা খাবলৈ লাগে আৰু খাবলৈনো মই ক'ৰ পৰা আনি দিওঁ ইয়াত আকৌ ওচৰত দোকান এখনো নাই আমি আহি ঘূৰোঁতে ফুৰোঁতে প্ৰায় সময় হ'ল 2 ঘণ্টা আৰু 2 ঘণ্টাৰ পাছত এজন দুজনকৈ মানুহ আহি বহুকেইজনে গোট খালে চাওকচোন কিমান মানুহ হৈ গ'ল এতিয়া সেইফালে যাম আমি তেন্তে বলকচোন এইফালে গৈ থাকোঁ আৰু এইফালে চাওক ৱালত কিমান ধুনীয়াকৈ আঁকি থৈছে মানে মূৰ্তিবোৰ ইমান ওচৰলৈ দেখাব পৰা নাই মানে ভিডিঅ' ইমান এলাও নাই ধৰি লওক মই মনে কৈছোঁ চাই দিয়া এইফালে আমি এতিয়া এই ৰাস্তাটোদি ওলাই যাব লাগিব আহোঁতে ভিতৰে আহিলোঁ এতিয়া ধৰি লওক যিটো ৰাস্তা আহিছিলোঁ সেইটো ৰাস্তাই যাবলৈ নিদিয়ে এতিয়া বাহিৰে যাব লাগিব এইখন পাৰ্কত যি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আজিলৈ ভিতৰতে ইমানেই আছিলে ধন্যবাদ